নমস্কাৰ মই সৃষ্টি কৰি আপোনাক পুনৰবাৰ মোৰ চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ তো কিহৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে আপোনালোকে থাম্বনেইলখন দেখিছেই তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পাইছোঁহি আৰু এতিয়া মই প্ৰথম মোৰ লগৰজনীৰ ঘৰত সোমাই লওঁগৈ তাৰপিছত মানে তাত মই ড্ৰেছটো চেঞ্জ কৰি ল'ব লাগিব তাৰপিছত আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ পালোহি আৰু এতিয়া আপোনালোকে আৰু এতিয়া বৰ্তমানটো পাই গ'লোহি ইয়াত সোমাই লৈ আপোনালোকক শ্বুটিঙৰ দৃশ্যসমূহ দেখুৱাম কিছু কিছু আপোনালোকে চাই থাকক নালাগে কি কৰি আছা বাইদেউ ঘৰত গ'ল চাওক আমাৰ শ্বুটিং কৰিব আহি দৃশ্য চাওক মানে মাজতে নলা খান্দি দিলে আগতে নাছিলে এতিয়া মানে বহুত মাহৰ মূৰত আহিছোঁ ইয়ালৈ এবাৰেই আহিছিলোঁ পিকনিক খাব লগৰখিনিৰ লগত তো এতিয়া এইফালে মানে এতিয়া জাপ মাৰি আহিব লগা হৈছে চেণ্ডেল হাতত লৈ কি দৃশ্য এইফালে শ্বুটিঙৰ যা যোগাৰ আৰম্ভ হৈছে আৰু হ'ব লাহেকৈ প্ৰথম শ্বট শেষেই হ'ব আৰু তো আপোনালোকে চাই থাকক এইফালে আমাৰ ধীৰাজ দা মানস এণ্ড আকাশদ্বীপ আৰু আহিছে মোৰ লগত এয়া ভণ্টি এজনী আহিছে তাৰপৰা এইফালে মোৰ লগৰ বাৰ্বি মই এতিয়া প্ৰথম শ্বট খতম হ'ল তো এতিয়া আমি ছেকেণ্ড ড্ৰেছটো এতিয়া বদলি কৰোঁগৈ তাৰপিছত আৰু শ্বট আছেই আপোনালোকে চাই থাকক আমাৰ শ্বুটিং চলি আছে আধাটি গ'ল 80% গ'ল ন হৈ যাব ধীৰাজ দা কেনেকুৱা লাগিছে বঢ়িয়া সুন্দৰ একদম মজা খুব ভাল কৰিছ কাম থেংক ইউ আশীৰ্বাদ কৰিছোঁ আৰু এইফালে মানস আৰু ভাল আমাৰ ডাইৰেক্টৰ কেমেৰামেন এইফালে ধীৰাজ দা তাৰপিছত এইফালে আছে আকাশদ্বীপ স্পৰ্ট বয় এইফালে আছে বাৰ্বি নেক্সট আৰু সৃষ্টি আৰু আমাৰ শ্বুটিং অলমষ্ট কমপ্লিট আৰু এটা নে দুটা শ্বট ল'বলৈ আছে কেনেকুৱা আৰু লাষ্ট আৰু কেইটা আছে দুটা সেইটো ছেকেণ্ড ড্ৰেছ ট্ৰাই খুব ধুনীয়া লাগিছে ড্ৰেছযোৰ মই আনি দিছোঁ ধীৰাজে যোগাৰ কৰিছিলে মই আনি দিলোঁগৈ তাই আগত পিন্ধিছে আৰু এই পিন্ধাই দিছে তাই এনেইহে অকল মেকআপ মেন আৰু এইফালে নতুন আলহী আহিছে তাই কেনেকুৱা লাগিছে গৰমত আমাৰ এতিয়া শ্বৰ্ট কমপ্লিট হৈ গ'ল তো আপোনালোকে ভিডিঅ'টো চাব ধীৰাজ কাশ্যপ অফিচিয়েল তাত আপলোড কৰিব তো আপোনালোকে ভিডিঅ'টো পাবলৈ ধীৰাজ দাদাৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰোঁ আপোনালোকক আজি শ্বৰ্টসমূহ অলপ দেখুৱাল তো আপোনালোকে সম্পূৰ্ণ চাবলৈ পাই থাকিব মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ